নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু একে নিউজ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহেৰে। প্ৰথমবাৰলৈ পাক ভূমিত ভাৰতীয় সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা স্বীকাৰ ইছলামাবাদৰ। দাউদৰ কৰাচীৰ ঠিকনা ঘোষণা, সম্পত্তি বেংক একাউণ্ট জব্দৰ নিৰ্দেশ। পাকিস্তানত অবৈধভাৱে বিশাল ব্যৱসায় বাণিজ্য চলাই আছে মুম্বাই বিস্ফোৰণৰ খলনায়কে। আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ হেঁচাত মুঠ ৮৮ সংগঠন লেনদেনৰ বন্ধ, নিৰ্দেশ পাক চৰকাৰৰ। গান্ধীৰ স্বৰ্ণখচিত চশমা ২.৫৫ কোটিত নিলাম। পাঞ্জাৱ সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীচালনাত ৫ পাকিস্তানী সন্ত্ৰাসবাদী নিহত। এটা AK-47, ৪টা পিষ্টল, বহুসংখ্যক গুলী, পাকিস্তানী মুদ্ৰাৰ উদ্ধাৰ। ২১ নিৰ্বাচনক লৈ কংগ্ৰেছ UDFৰ নেতৃত্বৰ ৰুদ্ৰদ্বাৰ বৈঠক। তৰুণ গগৈৰ বাসভৱনত মিত্ৰজোঁটৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত। ৰাজ্যিক শৈক্ষিক প্ৰতিষ্ঠানে দেখুৱাইছে অকৰণীয় নিদৰ্শন। সৌৰশক্তিৰে উৎপাদিত বিদ্যুতে উজ্বলাইছে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ। ক্ষমা প্ৰাৰ্থনা গল্ফ চেটাৰ্জীৰ, ভৱিষ্যতে অসমীয়াৰ অনুভূতিত আঘাত লগা মন্তব্য নিদিওঁ। ৰাজ্যত কৰোনাত পুনৰ ৯ গৰাকীৰ মৃত্যু। ২ ক'ভিড ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত মালিগাঁও ৰেলৱে হস্পিটেল। গুৱাহাটীৰ ৩৫২ সহ নতুনকৈ আক্ৰান্ত ১৫৬০ গৰাকী। ৰাজ্যত কেতিয়াকৈ খুলিব স্কুল? ২৫-২৬ আগষ্টত ষ্ট্ৰাইক ফৰ্মৰ বৈঠকত হ'ব সিদ্ধান্ত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানলৈ আহিবলৈ শিক্ষক আৰু শিক্ষয়িত্ৰী সাজু হৈ থকাৰ আহ্বান। নতুন ৰূপেৰে নতুন নামেৰে গঠন হ'ব কৃষক মুক্তিৰ ৰাজনৈতিক। বন্ধুসকল, এইখিনিতে প্ৰথম বাতৰি কাকতখন সামৰিছোঁ। দ্বিতীয়খন হাতত লৈছোঁ, নিয়মীয়া বাৰ্তা। ইয়াৰে প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ পাঠ কৰিম। তৰুণ গগৈৰ বাসভৱনত ২ দলৰ নেতৃত্বই মাৰিলে চিলমোহৰ। বিগ ব্ৰাদাৰ কংগ্ৰেছ UDFৰ মিত্ৰতা চূড়ান্ত। নেতৃত্বৰে ৰুদ্ৰদ্বাৰ বৈঠকৰ এদিন পাছতে প্ৰফুল্ল মহন্তৰ বিস্ফোৰণ। মই আপোচ কৰা নাই, অগপৰ সকলো বিধায়কে পুনৰ প্ৰাৰ্থিত্ব দিব লাগিব। সভাপতি অতুল বৰাক লৈ কটাক্ষ, শাৰীৰিক অসুস্থতাৰ বাবে কাৰ্যকৰী সভাপতিক মই দায়িত্ব দিছিলোঁ, এতিয়া গজালি হ'ল। দীৰ্ঘদিনীয়া লকডাউনৰ কৰুণ পৰিণতি বিলাসীপাৰাত। কণমানি সন্তানক এৰি থৈ দাৰিদ্ৰপীড়িত দাম্পতীৰ আত্মহত্যা। বন্ধন বেংকৰ ঋণ লৈ টেম্পো ক্ৰয় কৰা বিষ্ণু নাথে পৰিশোধ কৰিব পৰা নাই কৃষ্টিৰ ধন। আনলক ৩, ৰাজ্যৰ মুখ্য সচিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পত্ৰ। আন্তঃজিলা আন্তঃৰাজ্যিক জাতত নিষেধাজ্ঞা প্ৰত্যাহাৰ। জিলা প্ৰশাসনে নিজাববীয়াকৈ দিব নোৱাৰিব নিষেধাজ্ঞা।